পিকনিক এটা খাব লাগিছিল নহয় 1 জানুৱাৰী পালেহিয়ে দেখোন মই বোলো তাকে তহঁতক ফিললৈকে মাতি আলোচনা কৰোঁ ওৱাই প্ৰতি বছৰে পিকনিক খাওঁকৈ এবাৰ নাখাম নে সেই বেলেগত নহ'লেও ফিলতে খাম আমাৰ আকৌ পপাৰ পাহে বৰ অশান্তি এনেকুৱা সময়বোৰত যে মানুহটো একদম কেনেকুৱা ৰূপ ধাৰণ কৰি থাকে নহয় এই সেইবোৰ নহ'ব নহয় আমি সেই বছৰত এদিনহে পিকনিক খাওঁ তাকো ঘৰৰ ওচৰতে যোনে যি কয় কৈ থাকক মই কিন্তু খামেই তহঁত দুজনীয়ে কিন্তু পাপাৰ কথাত হয় ফৰ নিদিবি আমি কিবা একো বেয়া কাম কৰিবলৈ ওলোৱা নাই নহয় কিহৰ আকৌ চব কথাতে ইমান সকা বাধা বৰ ভাল লাগিব দেই আমি চবেই এবাৰ মিলি পিকনিকটো ফিল্ডতে খাম কিমান যে ভাল লাগিব নহয় মই আমাৰ ভণ্টি মানে সেই পূৰ্ণিমাকো কথাটো কমগে তাইও খাব ইয়াতে আমি যে প্ৰতি বছৰে 1 জানুৱাৰীত এই পথাৰত হ'লেও এই বনভোজ এটা খাওঁৱেই কল্পনাইহে আমাৰ লগত আজিলৈকে খাই পোৱা নাই এইবাৰ হ'লে না নকবি দেই আমাৰ লগতে খাবি সেইটো কিবা মোৰ গাত দুখ নে তহঁতি আৰু সেই আমাক খবৰেই নিদিয় আটাইকেইজনীয়ে মিলি পেলাই খাই থৈ দিয় আজি মই সেই ইয়াতে আছিলোঁ বুলিহে ছাগলী এৰাল দিবলৈ আহি নহ'লে মোক তহঁতি এইবাৰো নকলিহেঁতেন আই হ'ব দে এইবাৰ খাবি নহয় সেই পূৰ্ণিমা আৰু তহঁতৰ ভাইটিকো লৈ আহিবি কথাটো কৈ দিওঁ আৰু এতিয়া এই চবেই চাউল এপোৱা লৈ আহিবিহঁত এতিয়া আমাৰ ঘৰত 3টা নহয় জানো মই চুম্বা চিমাবা আমাৰ ঘৰত 3 পোৱা চাউল তেনেকৈ চবৰে যে ঘৰৰ যেইটা আহে সিমান চাউল লৈ আহিবিহঁত দেই বাকী আমি সেই 20 টকাকৈ তুলিম কি বজাৰ কৰোঁ কৰিম আৰু সেইবোৰ সেইদিনাহে ভাবিম মায়ে কিন্তু তোক বিচাৰি ফুৰিছে আজি তোক ঘৰত দিব মই কি কৰিলোঁ সেই ছাগলীকেইটাক এৰাল দিবলৈহে আহিছিলোঁ তাকে সেই ইহঁতবোৰে বনভোজৰ কথা আলোচনা কৰি আছে 1 জানুৱাৰী সেয়াকেহে সেই শুনিবলৈ ৰৈ আছে এইখিনিত কিবা বনভোজ নেকি ময়ো খাম হ'লে দেই মই যে তহঁতবোৰৰ লগত এবাৰো এই বনভোজ খাই পোৱাই নাই আকৌ খাবি এবাৰ আমি চবেই মিলিজুলি ফিল্ডতে খাম বৰ ভাল লাগিব ন সঁচাকৈ ভাল লাগিবতো প্লেনিং কাৰ আকৌ ই থ পাই ভাইটি আগতেও আমি ইয়াত সেই বনভোজ খাওঁ একো যে তোৰ প্লেনিং নহয় ই হ'ব থ এইবাৰ যে সেই আৰম্ভণিৰ পৰা চব একদম ময়ে কৰি আছোঁ লগত কি থাকিব ভোজৰ সেই মাছ নে মাংস মই যে আকৌ মাছ খাই বেলেগ বেয়া পাওঁ ইমান খাইতো যোৱাবাৰ সেই কি বুলি কয় 1 জানুৱাৰী আকৌ মোৰ ডিঙিত মাছৰ কাঁইট লাগিছিলে নহয় এমাহমানৰ মূৰতহে ওলাইছে বৰ দিগদাৰ দেই এই মাংস আনিবিহঁত হ'ব দে এনেও আমি সেই মাংসই আনো প্ৰতিবাৰে এইবাৰো আনিম বঢ়িয়া হ'ব মই যাওঁ দেই ঘৰত মাক কথাটো কওঁগে বা আহ আকৌ সেই ৰাতিপুৱা ভাত খোৱা বাচন ধুবলৈ আছেই নহয় মায়ে কিন্তু তোক বকি আছে আকৌ ঘৰত দিব হ'লে কৈ দিছোঁ গৈছোঁ ব'ল তহঁত থাক দেই মই যাওঁ পিছত কিবা আলোচনা হ'লে মোক কবি আমি তহঁতৰ লগতে বনভোজ খাম ফাইনেল বগীয়ে কিন্তু মাংস বৰ ধুনীয়া বনাওঁ এইবাৰো তয়ে বনাবি দেই বল চব যাওঁগে ঘৰত আকৌ কথাটো আলোচনা কৰিবগৈ লাগিব নহয় আলোচনা বুলি নাই আৰু আমি যে সেই পিকনিক খামেই সেইটো ফাইনেল এতিয়া যাওঁ দেই বাই বাই নবৌ মই যাওঁগে বেছি দেৰি নবহোঁ কাম গোটেইখন পেলাই থৈ আহিছোঁ তিয়নি ধুবলৈ আছেই কাঁহী বাতি ধুবলৈ আছেই ভাত খোৱা ইয়াত আৰু সেই বহি থাকিবলৈ হ'লে মোৰ ফালে আধ্যা পৰিবগৈ কিনো কামকৈ থাক কামনো কাৰ নাথাকে চবৰে থাকে মোৰ মানে কাম নাই নাহয় এইফালে ময়ে গৈ থাকোঁ অকল এই দৈ গাখীৰৰ চুঙা এটা ভৰাইছিলোঁ অকণমান খাই যাচোন ভাঙোগৈ হয়তোকে মিনু বহি মই সেই যাম বুলি ভাবিছিলোঁ অকণমান পাছত কালি তহঁতৰ ঘৰৰ পৰা সেই দাইল অনা বাতিটো দিবলৈকে আছে নহয় মনো এইফালে আহিনি হ'ব পাৰে এনেই ওলাই আহিলোঁ অকণমানো সেই ঘৰৰ গোটেই কাম বন তাতে এৰি থৈ আহিছোঁ মোৰো নহয় কাম বন একোৱেই হোৱা নাই ঘৰত তাৰপিছত বোলো সেই তিয়নিকেইটা পটককৈ থুকুচি আনোগৈ সেই ৰুণু ঘৰৰ পুখুৰীটোতে সেইকাৰণেহে ওলাই আহিলোঁ তহঁতৰ ল'ৰা ছোৱালীকেইটা বাৰু ফিল্ডতে দেখি আহিছোঁ কিবা সেই বনভোজ খাব বোলে 1 জানুৱাৰীত গোটেইকেইটা মিলি তাকে আলোচনা কৰি আছে
অঁ বনভোজটো হ'ব লাগেতো। এই কাম এটা কৰ নি, আমি ডাঙৰবোৰেও মিলি সেই খানা এটা খাওঁ নেকি এবাৰ? খাব পাৰিতো আকৌ। এই আমি আৰু সেই কাটি বাচি দিম আৰু আপুনি ৰান্ধিবলৈ আছেই। মই এবাৰ আমাৰ ল'ৰাকেইটাক শাক দিছোঁ, বোলো তহঁতি হৈ আগৰ গতে এই নৈ পাৰত সেই খানা খাবলৈ যাব নালাগে। এনেই বদনাম হয়, কোনোবাই কিবা কিবি বেয়া বস্তু খায়, আমাৰ সেই ঠাণ্ডা মুণ্ডা ল'ৰাবোৰে এনেই বদনাম হয়। আমি সেই আটাইকেইঘৰে মিলি যদি সেই দিনতে হওক বা ৰাতিয়ে হওক এই পথাৰতে বা ওচৰৰ ফিল্ডতে যদি খানাটো খাওঁ ভালেই হ'ব। আটাইকেইঘৰে একেলগে মিলি খাব পাৰিম। বহুত বছৰ একেলগে ভাত পানী একো খোৱা হোৱাই নাই। এইবাৰ সেইটোকে কৰোঁ বুজিছ। হেৰি মুনু ঘৰ, মিনু ঘৰ, মই, তাৰপিছতে আমাৰ সেই জয়ন্তী বাইকো ক'ম। তাৰপৰা এইফালে সিহঁতৰ মাখনৰ ঘৰতো ক'ম, খাই নে কি কৰে জানো। যদি খাই আটাইকেইঘৰে মিলি আৰু ফিল্ডতে খানাটো খাই দিম। অ' মা, তোক মই গোটেইখন বিচাৰি ফুৰিছোঁ, তই আহি ইয়াত আছহি। অ' আই, মই আহিছোঁহে ওলাই এইমাত্ৰ। সেই তহঁতক দেখোন ফিল্ডতহে দেখি আহিছিলোঁ। এখন একো থাকিব নোৱাৰো দে ঘৰখনত মই নহ'লে। ফিল্ডত আমি সেই পিকনিকৰ আলোচনা কৰিলোঁ নহয়। এই বনভোজ আমি সেই 1 তাৰিখে বনভোজ খাম আটাইকেইটা মিলি পেলাই। মাংসই খাম আকৌ, সেই ব্ৰইলাৰ মাংস। আমিও খাম নহয় হেৰি 1 জানুৱাৰীৰ দিনা। ফিল্ডতে খাওঁ নে পথাৰতে খাওঁ? আইও সঁচা নেকি? সঁচা আকৌ। তহঁতিহে খাব পাৰ নেকি অকল? আমি চবেই খাম ফিল্ডত, সেই ডাঙৰ সৰু চবেই মিলি পেলাই। তহঁতি আকৌ বেলেগকৈ খাব নালাগে, আমাৰ বোৰৰ লগতে খাবি। মই খালি এতিয়াই ক'ব নোৱাৰোঁ দেই, লগতে খাওঁ নে বেলেগকৈ খাওঁ। এতিয়া সেই মই গোটেই খানাটো লিড লৈ আছিলোঁ। ডাঙৰৰ লগত খালেতো আৰু লিড ল'ব নোৱাৰিম আৰু খাবলৈহে পাম। আকৌ বেলেগকৈ বনাব নালাগে, সৰু ল'ৰা ছোৱালী চব একেলগে খাম, আমাৰ বোৰৰ লগতে খাবি। জুইৰ লগত খেলাটো বৰ ভাল কথা নহয় দেই দীপল। এনেই সৰু ল'ৰা ছোৱালী, এইবাৰ আমাৰ বোৰৰ লগতে খাবি। যোৱাবাৰ কেলে হৈ কাকডোঙা পাৰত বনভোজ খাই সেই কাইদেউহঁতৰ বাবুটিৰ গাত কেলে জুই লগা নাছিলে, অকণমানত বাচিছে সেইটো। এনেই সেই উৎপাতখন নেদেখুৱাবি দেই। হ'ব দে, উপায়তো নাই আৰু। ক'ত যে ফচুহি নহয়। বন্ধুসকল, হেৰি চাওঁতে আৰু নতুন বছৰ পালেহি। আপোনালোকে আৰু খানা পিনা যোগাৰ কৰিছেনে? আমি আকৌ সেই আমাৰ চুবুৰীয়া আটাইকেইঘৰে মিলি পেলাই ফিল্ডতে সেই বনভোজ এটা খাওঁ বুলি ভাবিছোঁ। নতুন বছৰ নেখালে ভাল নালাগিব নহয়, হয় নাই বাৰু? চব ভালে থাকক, কুশলে থাকক, আৰু ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। লগতে সেই বেল আইকনটো দবাবলৈ নাপাহৰিব আকৌ।